Good morning. Woohoo! Oh my God! ये कहाँ आ गए हम? पानी धार. Wow. Nama singer. আমি বনফায়াৰত বহিছো. ঠান্ডা এটা গাটো ধুই আহো। 30 আজা কি হ'ল জীৱশ্ৰেষ্ঠ মানৱ ৰাতিপুৱাই পাই জীৱশ্ৰেষ্ঠ ঠান্ডা বনাই দিছে বৰফ পৰিছে ৰ'দে দেখা নাপালো 3 দিন হ'ল আমাৰ নেক্সট ডেৰ ভিডিঅ' ষ্টাৰ্ট হৈছে এতিয়া আৰু উঠিব পৰা নাযাল কেতিয়াবা উঠিছোঁ কিবাকে মোৰ মাতো নোহোৱা হৈ গ'ল আৰু আছে গা ধুব এতিয়া আমাৰ খাৰমি চেৰাপুঞ্জী চহৰৰ আমাৰ ট্ৰিপৰ মই ছেকেণ্ড পাৰ্ট ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ আচলতে বহুত ভিডিঅ' হৈ গৈছে আমাৰ দুদিনত সেইকাৰণে মই ভাগকৈ আপোনালোকলৈ আগবঢ়াব লগা হৈছে খুব ধুনীয়া জেগা এটা খাৰমি ভেৰাইটি স্পট আপোনালোকে প্লিজ যাব এতিয়া অকণমান ফেমাছ হৈছে বহুতে যোৱা কৰিছে সঁচাকৈ খুব সুন্দৰ চাওক না ৰাতিপুৱা উঠিয়ে নজাৰাটো এয়া দেখিছোঁ আৰু সম্পূৰ্ণ ভিডিঅ'টো চাই যাওক আৰু বহুত কি কৰিব জীৱশ্ৰেষ্ঠ মানৱ ৰাতিপুৱাই পাই জীৱশ্ৰেষ্ঠ ঠান্ডা বনাই দিছে বৰফ পৰিছে ৰ'দে দেখা নাপালো 3 দিন হ'ল নাই ৰমি আৰু নাহে নেকি আৰু নাহে এইবাৰ মালিকক মামা বনাই লম বছৰত আহিম 4 বাৰ ফ্ৰী সব ফ্ৰী এনকি গা ধুব যাবি নেকি এনেকে যাম এখন লাগে গা ধুব যাম এনেকে যাম আৰু এইটোক চা এইটোক চা I'm ready. ভিউ ইয়াটা আমার কালিয়ার ইলাল হলে বেশি পড়ি দিয়া তো আমার জীবনতে কোনো হয় কি হলো ভালো করে কত লিয়া সেগুলো বলি এয়া সারপ্রাইজ এই গতি ৰাতিপুৱাৰ পৰা এটা গতিতে অকমান কবাতে ধোৱা কাৰণে আমি যাব ওলাইছিলোঁ এতিয়া আমি কি কৰোঁ আমাৰ প্লেনিং গোটেই উল্টা পুল্টা হৈ গ'ল এই গতিতে যদি বৰষুণ দি থাকে আমি ওলাই কেনেকৈ যাম বাৰু ৰ'দ দিব 5 মিনিট ইয়াতে ৰ'দ আশা নকৰোঁ বাৰু কিন্তু এটলিষ্ট বৰষুণটো অকণমান যে চিৰচিৰকৈ যোনটো দিয়ে আগতে আহিলে যেনেকুৱা পাওঁ Wait, itu mana plastik kayaknya kalau kayak ini? পাৰবি বোলে মেগী খাই এতিয়া আমি ব্লেক কফিত ধৰিছোঁ এফালে হোৱাইট কফিত ধৰিছোঁ চবেই ৰেডি হৈছিলে চা হাফ পেণ্ট টি চাৰ্ট পিন্ধি পানীত নামিব উফ এতিয়া পানী কৰি দিছোঁ চবফালে হেল্ল' এভৰিৱান ৰাতিপুৱাই পৰা আমি আকৌ মেগীত ধৰিছোঁ খাবলৈ আমাৰ ইমানে বৰষুণ আমি এতিয়ালৈকে ওলাই যাব পৰা নাই নাজানো আজি কি কৰিম মনটো কাৰণ নাই আজিও পাৰিলে ভিলাতে থাকে কিন্তু আমাৰো টাইমিঙৰ কথা আছে কামৰ কথা আছে পইচাৰো কথা আছে দিয়কচোন চব চাব লাগিব চ' এতিয়া আমি মানে যাম আমাৰ প্লেন আছিলে ৱেষ্টদং মই ধুনীয়াকৈ আপোনালোকক দেখুৱাম বুলি ভাবিছিলোঁ মই ইয়াৰ আগৰবাৰ মোৰ লগৰজনীয়ে আনিছিলে ইহঁতকো মোৰ লৈ যাবলৈ ইচ্ছা আছিলে কিন্তু ইমানে বৰষুণ তাত চাগে শ্লিপাৰী হ'ব অলপ ভয়ো লাগিছে বিকজ ডাউন হয় খুব আকৌ আপ উঠি আহিব লাগিব তাৰপিছত এনেকুৱা বৰষুণ হৈ থাকিলে অলপ দিগদাৰ হয় দিবলৈ আহিছে কফি আমি চ' কি হ'ব এতিয়া আমি কি কৰিম এতিয়া কচোন মই বৰষুণে নকমা হ'ল বৰষুণ এইবাৰ অলপ বেছি পইচা দিয়ে নেকি নাই এনেও ফগ থাকে ইয়াত বৰষুণ থাকেই কিন্তু এইবাৰ এনেকুৱা হৈছে যাবলৈ সাহস নকৰা হৈছে এতিয়া আমি গা ধুব ওলাইছোঁ দেই এই গেটআপ গা ধুবলৈ ৰেডি হৈছোঁ কিন্তু নাজানো বৰষুণে কি কৰে খুব ধুনীয়া ৱাটাৰফলটো তাত আমি এতিয়া অলপ ফ্ৰেছ হ'ম ফটো ক্লিক কৰিম বুলি কেমেৰাডাল এনেই আনিলোঁ আমি কেমেৰা ইউজ কৰিব পৰা নাই বৰষুণৰ বতৰত এতিয়া আমি তালৈ যাওঁ তাৰপৰা আমি চাগে ৱেষ্টদং যোৱা নহ'ব আমাৰ ৱেটো চেঞ্জ কৰি আমি গুৱাহাটীমুখে ওলাই যাম আৰু নহ'লে দিগদাৰ হৈ যাব
ক'ৰ পৰা পানী বৈছে ইয়াত যদি তুমি পলিয়েষ্টাৰ দিয়া গ'লে নাই কিন্তু গ'লে নাই গা ধুব নোৱাৰা ইয়াত গা ধুব নোৱাৰা পানীৰ সোঁত বাঢ়ি গ'ল সেইফালে চোৱা ৱা এইপিনে লগত লৈ পলাই গুচি যাম বিচাৰি ঐ পুৰালা মোৰ জান তোমাকে লগত লৈ পলাই গুচি যাম তোমাকে লগত লৈ পলাই গুচি যাম কি ক'ব নোৱাৰো কাকা দিছো সঁচাকৈ এইবাৰ বহুত এনজয় কৰিলোঁ লগত ভণ্টি আছিলে একদম মনে মিলা মানুহকেইজন আছিলে বহুত ফূৰ্তি হ'ল আমাৰ যোৱাৰ পৰা একদম ঘূৰি অহালৈকে আচলতে মই এনেকুৱা লাগিছে যে আকৌ ভিডিঅ'টো থাৰ্ড পাৰ্ট বনাব লাগিব নেকি এইটো ভিডিঅ'টো মই গোটেইখিনি যেন ভিডিঅ' দিব নোৱাৰিম কাৰণ বহুত অলৰেডি 18 মিনিটছ পাৰ হৈ গ'ল বেছি দীঘল হ'লেও মানুহে অলপমান চাবলৈ অশান্তি পায়তো কিন্তু মানে চব বস্তু আপোনালোকৰ আগত শ্বেয়াৰ কৰিব মন গৈছে মানে জেগাটো সঁচাকৈ ইমান ভাল লাগিছে দেখাব বিচাৰিছোঁ আপোনালোকেও যাওক সঁচাই ৰিলেক্স হ'ব বহুত ফূৰ্তি কৰিলোঁ আমি আৰু তাত গৈ বিহু গাই ফূৰ্তি কৰাৰ মজাই বেলেগ দেখিছে আমি কিমান ফূৰ্তি কৰিলোঁ সঁচাকৈ ৰিলেক্স হৈ আহিলোঁ আৰু মেবি মই চাগে বেছি দীঘলীয়া কৰিলে আপোনালোকে অশান্তি পাব নহয় জানো তো চাওঁ কাৰণ আৰু আছে আমি তাত বহুত ঠাই ঘূৰিলোঁ বা দুদিনতে বহুত এনজয় কৰিলোঁ তো দীঘলীয়া হৈ গৈ আছে চাগে মই এইখিনিতে শেষ কৰিম আৰু ভিডিঅ'টো আৰু অকণমান চাওক তাৰপাছত চাগে মেবি মই আৰু এটা পাৰ্ট বনাব লগা হ'ব অ'কে চাই যাওক আপোনালোকে এনজয় কৰি যাওক আমি পানীত তিতি আহিলো গোটেই অৱস্থা কিন্তু বিৰাট মজা লাগিলে একদম ফেণ্টাষ্টিক বহুত ভাল লাগিলে নাজানো এতিয়া খালি জ্বৰ চৰ্দি নহবি দেই কিন্তু বহুত এনজয় কৰিলোঁ এতিয়া আমি গা পা ধুই ওলাই দিম আৰু য'ত পাৰোঁ দেখুৱাই যাম আৰু চবে এনজয় কৰিলে ভাল লাগিলে মই গিজাৰ চুইচ দি থৈ গৈছিলোঁ কাৰেণ্ট নাথাকিলেও নাই আমি ঠাণ্ডাতে মজাকৈ ফ্ৰেছ হৈ আহিছোঁ আৰু দৰকাৰ নাই
এইকেইটা আছে কেইটা নাই ভিজা কাপোৰখিনি এটা পলিথিনত ল'লে হ'ল অঁ আমাৰ আছে মই এক্সট্ৰা পলিথিন লৈ আহিছোঁ চব ৰেডি কৰি আনিছোঁ ডোণ্ট ৱাৰি এই চলাৰ লাইটকেইটা দি দিয়া কাৰেণ্ট নাই যে নহ'লে অন্ধকাৰ লাগিব এতিয়া আচলতে চাৰিওফালৰ পৰা বতাহ বুলি আছে বৰষুণো দি আছে সেইকাৰণে অকণমান ধোৱাটোৰ কাৰণে প্ৰব্লেম হৈছে এডজাষ্ট কৰাত এতিয়া মিলি গৈছে যিহেতু ইয়াত খুব ঠাণ্ডাও আমি বনফায়াৰৰ মাজত বহি অকণমান লৈছোঁ অকণমান পিছত আমাৰ ডিনাৰ ৰেডি হৈ আছে আমি ডিনাৰ কৰিম সেয়া চব সঞ্জয় বহুত ঠাণ্ডা গৰম পানী গা ধুই আহিছোঁ দেখোন আজি ধুনীয়া গান গাব ইহঁতি শুনাম আপোনালোকক কাৰ কি মেহফিল জমে কি কাকা কি একো নকোৱা দেখোন হয় নেকি বাকা ৱাও তেতিয়া পোহৰটো ভাল আছিলে জানানে য়েছ যেতিয়া উঠিলে তাৰপিছত আৰু অকণমান আন্ধাৰ হৈ গ'ল কি মানে সঞ্জয় পেট পেটে থকা মানুহ ভিডিঅ' অন কৰিলে কথা নকওঁ হৈ যায় জীৱশ্ৰেষ্ঠ মানৱ জীৱশ্ৰেষ্ঠ নাই মোৰ টোপনিতে অৱস্থা কিয় তোক ধুৱাই কন্ধুৱাই দিলে গা ধুই অহাৰ পিছতো এই ঠাণ্ডা পৰিৱেশত জুই তাপ লোৱা মজাই বেলেগ তাতে আকৌ হেল্ল' এইটো কোন আহিছে চোৱা আহি যাব জাপ মাৰি আমি এয়া নেক্সট ডে আমি ৰেডি হ'লোঁ ৰাতিপুৱা উঠিয়ে আজি আমি গুৱাহাটী অভিমুখে ৰাওনা হ'ম আৰু যাওঁতে বাটত খুব সুন্দৰ সুন্দৰ জেগালৈ আপোনালোকক লৈ যাম দেখুৱাই যাম চাই যাব ভিডিঅ'টি সম্পূৰ্ণকৈ মেবি আৰু মই আৰু এটা নেক্সট পাৰ্ট বনাব বিচৰা নাই যিমান আৰু নাই বিস্কিট হে অলপ দি দিচোন দি দে খাব এই সেইকেইটা কুকুৰকো দিব লাগিছিল মই মৰম লগা আছিল এই কুকুৰবিলাক ইমান ধুনীয়া ধুনীয়া কিয় চাওঁ না মৰম লগা অ' মাই গড এখনে আছে দি দেচোন দি দে সেইখিনি এয়া লাগে লাগে ভোক লাগি আছিলে নেকি বহুত আৰু চ' কিউট আৰু সেইটোলৈ মনত পৰি আছে আমালৈ যে চাই আছিলে কি মৰম লগাটো আমি ফাইনেলি খাৰ্মিৰ পৰা যাব ওলালোঁ ৰেডি আমি দুখ লাগিছে ইমান এনজয় কৰিলোঁ ইয়াতে যি হওক মই ছাতিটো দিব ক'লোঁ মোবাইলটো তেতিয়া কাৰণে লৈ গ'ল আকৌ ছাতিটো চা মোৰ মোবাইলটোৰ মানে একো ভেলুৱে নাই লগো বনাম মই জুবিন গাৰ্গ কাকা জুবিন গাৰ্গ জয় জুবিন দা জুবিন দা ইয়াত আহি জুবিন দা কেনেকুৱা লাগিছে তোমাৰ অফিচ থকাৰ কাৰণে নহ'লে আজিও থাকিলোঁ তথাপি মই আহিছোঁ যে তোমাৰ কাৰণেই আমি এনেকে মিলাইছোঁ যে নহ'লে আমিতো আমিতো মিলাইছোঁ ন ৰখি ৰখি এনজয় কৰিলোঁ নেক্সট টাইম ক'ত আছিল তেজপুৰ নহ'লে সোণাপুৰ পৰা চবে অলপ টাইম ওলাই ভাল লাগিছে আমাৰ এতিয়াও ভ্লগ শেষ হোৱা নাই ৱেইট কৰক আমি খাৰ্মিৰ পৰাহে ওলাইছোঁ বাটত কি কাহিনী হ'ব দেখাই যাম বহুত দূৰ সেয়া চাব লাগিব ইয়াৰ পৰা ওলোৱা হেৰিটোহে কৈছোঁ দে কি কোৱা গুৱাহাটীলৈ বহুত দূৰ জয় অসম কি হৈছে জয় জুবিন দা জয় অসম মই ব্লগ বনাইছোঁ খাৰ্মিৰ শ্বিলঙৰ কি হৈছে এইবিলাক ৰ'বা আমি থকা হেৰি ঘৰটো দূৰৰ পৰা ভিউটো এবাৰ দেখাই দিওঁ ৰাইজসকলক আপোনালোকে আহিব পাৰে খাৰ্মি একদম ধুনীয়া মানে এফৰ্ডেবল হয় খানাও এফৰ্ডেবল ইয়াত থকা ৰেণ্টটো এফৰ্ডেবল আৰু জেগাটো লোকেশ্যনটো খুবেই ধুনীয়া একো লছ নহয় ভাল পাব কি হৈছে দাদা বাইদেউ ঠাণ্ডাটো ইমান ইয়াত কিয় দিয়ে অসমত অলপ নিব নোৱাৰে নেকি মামাই কিবাকে মামাই যদি নিব পাৰিলে হয় মানুহখিনি অলপ ওপৰত থাকিব পাৰিলে হয় দেই আমাৰ তাত বৰষুণ হ'লে বৰষুণ ৰ'দ হ'লে ৰ'দ দেহা বিস্কুট আছে নেকি আৰু আছে তোমাৰ এটা বিস্কুটৰ সোৱাদে বেলেগ দি আছো চুগাৰ ফ্ৰী হৈ যায় ন
কেতিয়াও ডায়েবেটিছ নহয় চিন্তা নকৰিবা দেহা মই সদায় আছো তোমাৰ Oh my god! তুমি থাকিবই লাগিব মই তোমালোকৰ দৰকাৰ নামটো এতিয়া এনেকুৱা কৰিলে কৃষ্ণ এইবোৰ কি হৈছে প্ৰেম হৈ গ'ল প্ৰেম হৈ গ'ল নেকি কি হ'ব এতিয়া এইখিনি তই নিদিবি আৰু গম পাইছ এইবোৰ কি হ'ব এতিয়া মইতো অবৈধ সম্পৰ্ক অবৈধ সম্পৰ্ক বোলে অবৈধটো ঠিকে আছে তই ইয়াত অকলি না লগক যাবই লাগিব খালি ওলবতো দেখিছে এইবোৰ চলি থাকে উৎপাত আৰু কি কি চলে ঠিক নাই নেক্সট আমাৰ আহি আছে ব্লগ ক'ত নেক্সট ক'ত এইটো 2-3টা মান পাৰ্ট যাব এইটো সেই হ'ব এই কি বুলি কয় ৰঘুপতি 2 হ'ব এইখন আমি ইয়াতে ৰৈ দিলোগে এইখিনি ৱাও কি ৰিলেক্সিং How relaxing. কিয় পাইছে তো হ'ব কি ধুনীয়া বাইদেউ অকলে অকলে চেলফি উঠিছে চোৱা আমি এতিয়া খাৰ্মি চহৰৰ পৰা সেইটো লাইনৰ পৰা ওলাই আহি মেইন এইফালে ৰোডটো পালোঁ তাৰপৰা আমি এতিয়া চেৰাপুঞ্জী পাৰ হৈ অকণমান আগত খাবলৈও ৰ'ব লাগিব সেইখিনি সময়ত বেয়া ভোক লাগিছিলে আমাৰ কাৰণ ওলাই পিনে তাত অকল মেগী খাই আমি চেৰাপুঞ্জীৰ এটা পইণ্টত আহি ৰ'লোঁ ইয়াতো এটা খুব সুন্দৰ ৱাটাৰফল আছে বহুতে চাগে আহিছে এইটোলৈ আমি তাত সোমাম এতিয়া নামটো আইডনো কি আছিলে মাকৈ খাই খাই আমি তালৈ গৈছোঁ এইটো দেখুৱাম তাৰপিছত আমি জেগাত খাবলৈ সোমাম আৰু চিধা গুৱাহাটীমুখী যাত্ৰা इधर तक जन्नत का स्टॉप हो जाएगा चल उधर भी जा wow আমাৰ ফিংগাৰ এইটা যাও নজাৰাটো ইয়াতে চাগে বহুতে আহিছে আমি ওপৰৰ নজাৰা দেখালোঁ এতিয়া আমি তললৈ যাম that's the waterfall হয়নে গানে আজি ছায়া হৈ ৰ'ব সঁচাকৈ দেই ইমান ৰিলেক্সিং প্লেচ চাওকচোন
মাই গড এইখিনি যে ৱাও ওপৰলৈকেও জেগা আছে খুব ধুনীয়া হাত দুখন মেলি দিবি কি কৰিবি হাত দুখন মেলি দিবি হাত দুখন জুবিন গাৰ্গ না জুবিন গাৰ্গ অ'কে কালি বৰষুণে আজি এই মাত্ৰ বৰষুণ দিছিলে কালি আহাৰ পৰা সঁচাকৈ ভাল লাগিছে বহুত ৰিফ্ৰেছ হৈছোঁ যি মাথাত ধৰিলে কাম কৰা হয় বহুত ৰিফ্ৰেছ হৈছোঁ আমাৰ জুবিন গাৰ্গ দেই কাকা বহুত জেগাত পানী মানে কি তাতে তোৰ আমি তাতে গ'লে এতিয়া আহিবলৈ সেইফালেও আছে ওপৰত খুব ইমান দূৰ আমি এতিয়া গুৱাহাটী গৈ আছোঁ ৰিটাৰ্ণ হৈ আছোঁ ৰাস্তাই আপোনালোকক দেখাই গৈ আছোঁ এতিয়া খাবতো লাগিল ভোক লাগিছে প্ৰথমে আমি এখন দেখুৱাম কোন ৰেষ্টুৰেণ্ট এখনত আহিলে আমি এইখনতে খাওঁ প্ৰথম হট চিকেন চ'ৰ চুপটো অৰ্ডাৰ দি লৈছোঁ তাৰপিছত আমাৰ আৰু অৰ্ডাৰ আহি আছে এইখনত বহুত ভাল হয় খাবলৈ টেষ্টি ইয়াত আগতেও খাইছোঁ ইয়াত সোমাইছোঁ এতিয়া আমিতো খাই লওঁ তাৰপিছত দেখাই গৈ আছোঁ কেনেকৈ হট চুপহে এতিয়া আমাৰ খানা আহি গৈছে এয়া আমি ধুনীয়াকৈ চিকেন চিলি গ্ৰেভি উইথ ভেজ ফ্ৰাইড ৰাইচ চ' ফাইনেলি আমি খাই লৈ উঠিলোঁ এনেকুৱা ভোক লাগিছিলে ঘূৰি ঘূৰি আমি খাইছোঁ এইখনত মই দেখুৱাই দিছোঁ Soliana Nuts Restaurant, Indian, Chinese, everything is available here. মই দেখুৱাই দিছোঁ ৰ'ব মানে সুন্দৰ আমি শ্বিলং পোৱাই নাই চেৰাপুঞ্জীতে এয়া এইখনতে আহিলে প্ৰায় খোৱা হয় এয়া আমি আহি গুৱাহাটী পাব হ'লোঁ এয়া বৰাপানী লেক আকৌ লগ পাম নতুন ভিডিঅ'ৰ সৈতে এয়া আমাৰ শ্বিলং ট্ৰিপ আছিলে খাৰ্মি ট্ৰিপ সঁচাকৈ বহুত ভাল লাগিলে আপোনালোকেও যাব আমি এনজয় কৰিলোঁ আপোনালোকেও এনজয় কৰিলোঁ আজিলৈ বাই আকৌ নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম বাই